এই কফিটো আৰম্ভ কৰোঁ ন কফিটো আৰম্ভ কৰি দিওঁ এটা কাম কৰোঁ মানে কি হ'ল মোৰ কফি অলপ বেছিকৈ টকা হ'ব মানে একেলগে বাকী দিওঁ নহ'লে এনেকৈ হয় নাই দুটা মানুহ আহিব নে বহুত খাই বুলি ঘৰত খাই কেলা লাল চাহ বিয়া কৰি যাই দুকাপ কফি বাঢ়িছে মোৰতো কেলা সন্দেহ হৈছে যে কেলা জীৱন কফি খাই পাইছে কি নাই ইয়েছ আজি আমি কথা পাতিম এইটো মক্কেলৰ ই হ'ল ন অসমৰ কলি যুগৰ ৰাৱণ আজি আমি কথা পাতিম গাইজ ইয়াৰ ভিডিঅ'ৰ কণ্টেণ্ট নহয় আচলতে ই প্ৰেংক ভিডিঅ' বনাই বাট প্ৰেংক ভিডিঅ' বনাতে নমতাবি বিয়াৰ নেমন্তণ খাব যায় খাইতো খাই এনেকুৱা খাই যেন কেলা জীৱনত চাগে খায়ে পোৱা নাই চ' আৰু কি বলে বেছি দেৰি নকৰি বক বক নকৰি ভিডিঅ' কৰো আৰম্ভ চ' কোন আছে ভিডিঅ' ষ্টাৰ্ট কৰ নমস্কাৰ কেঁচা কলি চকল কি খবৰ কেলা তোমালোকৰ পুনৰ স্বাগতম জনালো আমাৰ নতুন ৰ'জ ভিডিঅ'ৰ মাজত আৰু আপোনালোকে চাই আছে গৌতম BY চ' বলা ভিডিঅ' কৰো আৰম্ভ আৰু আজি যে আমি কথা পাতিম মানে ভিডিঅ'টো একদম স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা স্ক্ৰিপ্ট নহয় কেলা এইটো স্ক্ৰিপ্ট স্ক্ৰিপ্ট চ' ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই যোৱা নমস্কাৰ ভালনে তাকে ভালে আছা ঠিক আছে দৰা দেখা নাই যে ৰ'বা আহিব সিহঁত দুটাই খাইছেগে খাইছেগে মানে হয় নাই আহিব তাকে মোক চিনি পাইছে নাই আপুনি তাকে তোক আৰু চিনি নাপাব নে কেলা তই হ'লে এটা খাব নোপোৱা জামু মান আচলতে গাইজ ই নহয় খাব কাৰণে গৈছে ইয়াকো খুৰাক যাই কেনে সুধিছে মোক চিনি পাইছে নে নাই সেইটো তোক কিয় চিনি নাপাব তই হ'লি হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ন তাকে পাজুল হৈ আছে কি কয় সেই আপোনাক মই আগত কিমানবাৰ লগ পাইছোঁ আপুনি এনে পাহৰি থাকিলে মানে বেয়া লাগে দেই সেই বাকী খানাটো কি দিছে আজি তোমাৰ নামটো কি হৈছিলে নমস্কাৰ মোৰ নাম হৈছে পৰমাৰ গৈ গৈছে কেলা নমতা বিয়াত খাবলৈ কিন্তু এনেকুৱা মোচনত নামটো গৈছে যেন কেলা আম্বানীৰ পুতেক ইয়াৰ এইখিনি কথা শুনা পাই কেনে ন পুৰা ভাবি যে কেলা ই কোন বে সঁচাই চাগে এটা মক্কেল ই কেলা কোন হয় ইয়াকতো কেলা জীৱনত দেখা নাই নিশ্চয় কেলা ই ফকটিত খাবলৈ আহিছে সুধীৰ ভাই कौन है ये लोग मजा आया कहां से आते हैं इनके पास ना रहने को घर है ना रोजगार है ना पैसा है फिर क्यों चले आते हैं हमारे তুমিতো নমতা বিয়া খোৱা এইটো আমি চবেই জানো কিন্তু তুমি যেনেকুৱা মোচনত খাই আছা যেন কেলা গোটেই এসপ্তাহ মান ধৰি একো খোৱাই নাই নেকি যেনেকে খাই আছে মানে ই দেই আপুনি মা হয় ন নমস্কাৰ নমস্কাৰ তাকে না খাম এটা হেল্ল' এনেকুৱা ফোন নকৰিবা তুমি যেনেকে কৈছা তুমি খাইছা নে নাই ই খাইছে বহুত দিছে ই হ'ল জামু মান ইয়াক যিমানে দিবা সিমানে ইয়াৰ কম পৰিব নিজে দুধ কলা দি কেনে কাল খাইছা ন মানে বান্দৰক কলা দেখাইছা যেতিয়া কেলা গোটেই খাই মেলি শেষ কৰি দিব তেতিয়া এতিয়া মনত থাকিবা কিন্তু বৰযাত্ৰীয়ে একো খোৱাই নাই পিছত বৰযাত্ৰীয়ে সুদা ভাত খাব লাগিব আৰু তোমালোককো কৈছো গাইজ যদি এনেকুৱা ধৰণৰ মক্কেল কেতিয়াবা মানে বিয়া খাব আহে ন সাৱধান বহুত খাই মানে ইহঁতি শুধুমাত্ৰ সকলোৱে খোৱাৰ ভাৱে থাকে লৰিকা টিপি গ'লে কিছুমানে এনেকুৱা দেখা পাওঁ ন সঁচা কৈছো কেলা ক্ৰপছে দি চৰাম পিছে মোকনো কেলা ছোৱালী কোনেনো দিব এক্সকিউজ মি মই কথা এটা সুধো দেই আপোনাৰ ঘৰ ইয়াতে নে আপোনাৰ বিয়া বাৰু হ'ল নেকি মই ভাবিছিলো যে কেলা ইয়াতে অকল খাব নোপোৱা মক্কেলে কিন্তু নাই ইয়াকে কেলা গেহেৰা মক্কেল হেৰৌ কেলা 10 কিলোমিটাৰ দূৰৰ পৰা দেখা পালে এটা আপনি কৈ দিব পাৰি যে ই বিয়া হৈছে নে নাই হেৰৌ তোৰ মাথাত কিমানখিনি কমন চেন্স নাই যে আপনি বিয়া হৈছে নে নাই নাই ই কেলা সঁচাই মক্কেল ফচৰিকে কিমান হ'ল বয়সটো ঠিকে আছে আমাৰ পাপাকে পঢ়ি কেলা ঠিক ৰিপ্লাই দিছে কিয় লাগে হেৰৌ কেলা তাৰ কিমান বয়স হৈছে তোৰ কিয় লাগে কিয় তই তাৰ কি তাৰ কুস্তি বনাবি চুত মাৰণি বাইদেউ কিন্তু তুমি এইখিনি ঠিকেই দিছা কিয় লাগে বাট তাৰ লগত যদি এটা চেণ্ডেল দি চৰ এটা দিলা হয় নহয় আৰু মজা লাগিলেহেঁতেন বিয়া দেখা বাদ দি চবে বাক্সু দি দেখিলেহেঁতেন ছোৱালীক বয়স দিব পাৰিছিলোঁ মই মানে কি মোৰ মানে বয়সটো আপোনাৰ 26 মান হৈছে দেই সঁচা কথা ক'বলৈ গ'লে কেলা আমাৰ অসমতো আজিকালি মক্কেলৰ অভাৱ নাই সেইটো মক্কেল কেলা খুৰীয়ে সুধিছে যে তোৰ কিমান বয়স সঁচা কথা ক'বলৈ গ'লে ইহঁতি ন দুটা ধান্দাতে বিয়া খাবলৈ যায় এটা হ'ল পকতীয়া খোৱা আৰু 2 নম্বৰ হ'ল ছোৱালী পটোৱা কোন ভচৰিকে ছোৱালী পটাবৰ কাৰণে অলপমান টেলেণ্ট লাগে যোনটো তোৰ কাষত একেবাৰেই নাই আকৌ এটা ফোন কৰিছিলে আকৌ কৈছে লোকৰ বিয়া খাই দিলে নহ'ব নিজৰ বিয়া খাব লাগে গাইজ ইয়াৰ মক্কল আমি আৰু বাক্সু দি চাই নহয় খুৰী কেলা 2 কিলোমিটাৰ দূৰত গুচি গ'লে সঁচাই
গজব বেজ্জতি হে ইয়াৰ হেৰো তই কেলা পুৰুষ জাতিৰ গোটেই মান ইজ্জত লুটাই পেলালি ছোৱালী এটা গুচি গ'লে এইটো একো ডাঙৰ কথা নাই বাট এজনী 40 বছৰীয়া পুৰি তোক দেখি কিনে দৌৰাইছে কি মাছ গম পোৱা নি মতা নে মাইকী আছিলে কেলা মইতো ঠিক প্ৰথমতে সন্দেহ কৰিছো যে ইয়াৰ মাথাত অকল গোবৰ আছে হেৰো কেলা ৰান্ধনী ইয়াতে চাব যাব যে মাছটো মতা আছিল নে মাইকী আছিল কেলা মই কৈছো শুন হিজেৰা আছিল নাখাবি কেলা ৰাতিপুৱা শুই উঠি কিনে চাবি যে কেলা গুটি দুটা নাইকিয়া হৈ থাকিব বহুত ধেমালি কৰিলো ভিডিঅ'টো চাই কেনেকুৱা পালা মই জানো ভিডিঅ'টো চাই ইমান খাছ হোৱা নাই বাট ভিডিঅ'টো চাই যদি তোক মানুহ ভাল পালা ন দেন লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি দিবা চ' লগ পাইছো নতুন এটা ধামাকেদাৰ ভিডিঅ' লৈ তেতিয়ালৈকে জয় আই অসম